পরাজয় পরাজয় পরাজয়। দিনে দিনে পরাজয় বিনে জয় আমার নহিব নাকি। ইমান শেষ তাকে বিফলে যাব। কত গৌরব প্রায় এতিয়া কি উপায়ে পঞ্চ পাণ্ডৱক নিধন কৰিব পাৰিম। ময়ো সেই তাকে ভাবিছো ভাগি। এটি তুতি কৰি আমাৰ শত সৈন্য নিধন হ'ল। এতিয়া জানোচি সেই এমুঠি সৈন্যই পাণ্ডৱক বিনাশ কৰিব পাৰিম। বলে কিংবা কৌশলে হলেও এই কুটকুলে কৃষ্ণটোক নিধন কৰিব পাৰিলে আমাৰ সকলো চেষ্টা সফল হব। কিন্তু সেই কৃষ্ণ কিন্তু কম নহয়। চিনাটোৱেই টান। প্ৰয়োজন বিনাশ কৰিব লাগিব। ঠিক কৈছা শৈল্য। সেইটো ভাগেই মন মাৰি থাকিবলৈ একো লাভ নাই। এই অদৃষ্টত কি লিখা আছে কি খবৰে। গতিকে চিন্তা পৰীক্ষা কৰি যুদ্ধৰ বাবে অগ্ৰসৰ হোৱা। ঠিক কৈছা মামা, চিন্তাৰ নাই প্ৰয়োজন। সভাখন গল আজিলৈ সভাই মানতে ভংগ কৰা হওক। কালিলৈ পুনৰ আলোচনা কৰা হ'ব। ইমান নিশ্চেষ্টাকে গঠনে যাব পাৰে। ইমান পাপ পৃথিৱীয়ে সহ্য কৰিব পাৰে। মোৰে অজন্মৰে সাধনাৰে সফলতা তুমি রাজেশ্বর। তুমি হত জীবিত ভক্তির চেষ্ট। মই হত প্রতাপনার কনিষ্ঠ। তোমাতে মুতে ইমান প্রবে অথচ ইমান আপু। তুমি মরে মরামারে পাখি। আর মই তোমার বুদ্ধিদাতা স্নেহর মাতুল। আরো বেশি পারে নাই দিগন্ত প্রকারী পামেনি তাপ কই গলি চলি উঠিছে। তুতি কই পতঙ্গ
কারো ক্ষেত্রায় তাকে নিবারণ করে কারো ক্ষেত্রায় নির্বাপিত করে মানব এফালে তেজরে উঠিছে তই ৰাজনীতি তুলিছ মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ উধাদালি কৰ নহয় ঠিক কৰিছ আনন্দ কৰ ধন যাই কুলকুল যাই সৌৰভ যাই উৎসৱ কৰ কৈছো আজি দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে ব্যৱংগে পলাইছে দ্ৰোণাচাৰ্য আৰু নাই মামা নিহত হল আমি পৰাজিত মামা তুমি সুন্দৰ মিছা কথা কব জানা পাৰিল মিছা নহয় মামা কি সত্য সত্য তুমি মোক কি শুনালা কি দ্ৰোণাচাৰ্য কত কৌৰৱ পৰাজিত কি শুনালা বেজান কৰিলে আৰু কি হব এই বেজাই কৰাই কথা কৈছে আকল্য আজি মোৰ বুকু ভাগি গৈছে চকুৰ আগত মই অন্ধকাৰ দেখিছো কি শুনালে কি শুনালা মামা ধৈৰ্য নেহেৰুৱাবা মামা তুমি অধৈৰ্য হলে ধৈৰ্যখনক কোনে সান্তনা দিব ঠিক কৈছে কল্য মই অধৈৰ্য হোৱা অনুচিত হয় মামা এতিয়াও আমাৰ সময় আছে মামা এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে মামা মই এতিয়া বুজিব পাৰিছো কল্য ইয়াৰ ভিতৰত কথা আছে বাৰু যাওক কল্য এইবাৰ তুমি সেনাপতি হ'ব লাগিব তুমি সেনাপতি হ'ব লাগিব এই পাণ্ডৱক মৰমৰ চকুৰে চা ভীষ্ম আৰু প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য লগোৱা তুমি পাৰিবা পাৰিম মামা পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয় ধ্বজা উৰাব পাৰিম মামা কোনো কিন্তু নাই শল্য কোনো কিন্তু নাই
কাৰো বিশ্বাস নাই শল্য, কাৰো বিশ্বাস নাই। তুমি এই দুৰ্যোধনৰ মান ৰক্ষা কৰিবই লাগিব। কোৱা কৰিব, কোৱা কৰিব, কোৱা কৰিব। অতদিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আছিলো। শুনা মামা, পাণ্ডৱৰ নাম ৰছী পেলাবে। তুমি পাৰিবা, তুমি পাৰিবা, তুমি পাৰিবা। কৰ্ণক যদি মহাৰাজে এনেকতি পাতে কৰ্ণ, হয় নহয়? কৰ্ণ আকৌ বীৰ। বাৰু তাৰ বাবে তুমি কোনো চিন্তা কৰিব নালাগে শল্য। তুমি এতিয়া যোৱা। ভাল মামা, মই এতিয়া আহিলোহে।